জয়ন্ত বৰুৱা বিগত কালছোৱাত 2011 পৰা মই বিপিএফ দলত জিলাৰ অৰ্গেনাইজিং সেক্ৰেটাৰী হিচাপে মানে কাৰ্যনিৰ্বাহ কৰি আহিছোঁ। মই আচলতে নতুন UPPL দলটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো UPPL দল, এই দলটোৰ প্ৰতি আকৰ্ষিত হয় আমাৰ মানুহখিনিৰ টংলাবাসী ৰাইজৰ ভৱিষ্যতে কিছু যিবিলাক অভাৱ অনাটন আছে সেইখিনি দূৰ হওক বুলিয়েই আচলতে মই UPPL দলত যোগদান কৰিছোঁ। আগন্তুক দিনত মই টংলাবাসী ৰাইজৰ হৈ UPPL দলৰ হৈ কাম কৰি যাম বুলি আশা বান্ধি ওলাই আহিছোঁ। সমূহ ৰাইজক টংলাবাসী ৰাইজক আস্থাত লৈ লগতে মুদৈবাৰী সমষ্টিবাসী ৰাইজক আস্থাত লৈ আমি UPPL দলৰ হৈ কাম কৰি যাম আৰু অনাগত দিনত যাতে কোনো ধৰণৰ টংলাবাসী ৰাইজে অভাৱ অনাটনবোৰ যেন আমি দূৰ কৰিব পাৰোঁ। বিশেষকৈ ৰাজহুৱা ক্ষেত্ৰত বিশেষকৈ টংলাত কিছু সমস্যা আছে ৰাজহুৱা ক্ষেত্ৰত। ইয়াতে টংলা BTC যিখন চুক্তি হৈছে, BTC চুক্তিৰ সময়ত পৰা দেখিছোঁ টংলাত কোনো ধৰণৰ ডেভেলপমেণ্ট নাই বা আপোনাৰ BTCৰ যিকোনো স্কিম আচলতে টংলাত হোৱা নাই এতিয়ালৈ, আমাৰ মানে চকুত পৰিলক্ষিত হোৱা নাই। সেইকাৰণে BTR চুক্তিৰ দ্বাৰা আমাৰ টংলাৰ যিখিনি অভাৱ অনাটন আছে সেইখিনি আমি UPPL দল হিচাপে আগবঢ়াই লৈ যাম বুলি আশা বান্ধিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক টংলাবাসী ৰাইজক সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। সেইখিনিয়ে মোৰ আচলতে ক'ব লগা। আচলতে একো নাই, ৰাজনীতি বুলি ক'লে পৰিকল্পনা থাকে নিশ্চয়, মানে ৰাইজৰ কাম কৰাৰ কাৰণেই। তো ৰাইজৰ কাম কৰিম বুলিয়ে আশা বান্ধিছোঁ। আচলতে BPF দলত থকা কালছোৱাত আমি কোনো ধৰণৰ মানে কাৰ্যকলাপ কৰিবলৈ আমাক আচলতে পাৱাৰ দিয়া হোৱা নাই। কোনো ধৰণে আমি কাম কৰিব সুবিধা পোৱা নাই। খালি ইলেকশ্যন সময়ত আমাক কৈ যাব লাগে, তাৰ বাদে বিকল্প আমি কোনোদিন কোনো কাম আমাক ডাইৰেক্টলি এইটো কৰিব লাগে বা এনেকুৱা ধৰণৰ আমাক আচলতে এখতিয়াৰ কোনো কাৰণত কোনো দিনেই দিয়া নাই। এইটো জিলা সমিতিয়েই হওক বা মুদৈবাৰী সমষ্টিৰ EMA হওক বা আমাৰ MLA বাইদেৱে হওক, কোনো ধৰণৰ আমি মানে সদায় কমিউনিকেশ্যনত থাকোঁ যদিও আমি তেওঁলোকৰ ফালৰ পৰা কোনোদিন সহায় সহযোগ চৰকাৰখনক আস্থাত লৈ কাম কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত মই বিভিন্ন জিলাত মই দেখিছোঁ, মই সেইদিনাখন নাগৰিজুলিলৈ গৈছিলোঁ বা তামোলপুৰলৈও গৈছিলোঁ। তাতে ৰাইজৰ যিটো মই মতামত দেখিলোঁ, আটাইখিনি ৰাইজে আচলতে UPPLৰ প্ৰতি আকৰ্ষিত হৈছে আৰু পৰৱৰ্তী টাইমত ৰাইজে আচলতে পৰিৱৰ্তন এটা বিচাৰিব। যিহেতুকে বিগত কালছোৱাত 17 বছৰ কালছোৱাত আমাৰ যিখিনি জেনেৰেল মানুহ, এই মানুহখিনি বিশেষভাৱে তাৰমানে বঞ্চিত হৈছে, এইটো ডাইৰেক্টলি ক'ব পাৰি। যিহেতুকে বঞ্চিত হৈছে, এই ক্ষেত্ৰত UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। তেওঁ কৈছে যে এই ক্ষেত্ৰত মই আটাইখিনি বস্তু চাম, মই নিজে হেণ্ডেল কৰিম। তো সেইকাৰণে আমি ভাবিছোঁ টংলাবাসীৰ ৰাইজৰ লগতে সমষ্টিবাসীৰ উন্নতি হওক, সাধাৰণ ৰাইজৰ উন্নতি হওক, সেইখিনিকে আমি কামনা কৰিছোঁ। আচলতে শংকা বুলি ক'বলৈ একো নাই। যিহেতুকে মই নিজেই বড়ো মানুহ নহয় যদিও মই বড়ো মানুহখিনিৰ লগতে উঠা বহা কৰিছোঁ, আমি কোনোদিন শংকা অনুভৱ কৰা নাই। প্ৰতিটো মুহূৰ্তত আমি বড়ো ৰাইজৰ লগত লগ লাগিয়ে কাম কৰি আছোঁ। আৰু BTC চুক্তিৰ লগত আৰু BTR চুক্তিখনৰ অলপ হেৰি আছে, ডিফাৰেঞ্চ এটা আছে। এই ক্ষেত্ৰত আপোনালোকে আগতে যিটো আছিল UPPLৰ, এইটো আচলতে কিছু ৰাজনৈতিক এজেণ্ডাও হয়, যাতে তাৰমানে UPPLক এটা বদনাম কৰিব পাৰি। কিছু দলে এনেকুৱাও কোৱা শুনিছোঁ যে UPPL দল আহিলে তামোল গছতো তাৰমানে খাজনা ধৰিব বা আপোনাৰ নাৰিকল গছত খাজনা ধৰিব। আচলতে এইবিলাক এটা ৰাজনৈতিক এজেণ্ডা। ইয়াত কোনো ধৰণৰ আমাৰ ৰাইজৰ কোনো ধৰণৰ শংকা নাই। ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। অনাগত দিনত এটা পৰিৱৰ্তন আহিব বুলি আমি আশাবাদী। বহু কৰ্মী ইতিমধ্যে তাৰমানে মোহভংগ হৈছে BPF দলৰ প্ৰতি, দিশহাৰাও হৈছে। ষ্টেপ ৱাইজ আচলতে আহিব তেওঁলোকে। বিভিন্নজনে মোৰ লগত কমিউনিকেশ্যন কৰি আছে যে আগন্তুক দিনত তেওঁলোকে UPPLৰ লগ হৈ
বা ইলেকশ্যনৰ আগে পিছে ইউ পি পি এলৰ লগ হৈ ইউ পি পি এলৰ হৈ কাম কৰি যাব বুলি মোক মন্তব্য মানে এটা কথা দিছে। সেইমতে আমি কথা পাতিয়ে আগবাঢ়িছোঁ। এইটো আচলতে মোৰ নিজস্ব কোনো কথা নহয়, এইটো মই বিভিন্নজনৰ লগত আলোচনা বিলোচনা কৰি মই ইউ পি পি এল দলৰ প্ৰতি আকৰ্ষিত হৈছোঁ। মই আশাবাদী ইউ পি পি এল গভৰ্ণমেণ্ট আহিব বুলি মই আশাবাদী, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো তাৰমানে উদাৰতা দেখিছোঁ, তো বি পি এফতকৈ অলপ ডিফাৰেঞ্চ, অলপ তেওঁৰ হেৰিটো আছে। তেওঁ বিশেষকৈ তাৰমানে বিভিন্ন জাতি গোষ্ঠীক আদৰি লৈ যিধৰণে তেওঁ কাম কৰি যোৱাৰ তেওঁৰ যিটো আগ্ৰহ, সেইটো দেখি আমি আচলতে খুবেই আকৰ্ষিত। মোৰ টংলা 4 নম্বৰ ৱাৰ্ডত ঘৰ। মই যোৱা বছৰ পৰা বি পি এফত হেৰি কৰিছিলোঁ। বৰ বেছি আৰু ৰাজনৈতিক বিভাগত বেছি হেৰি কৰা নাছিলোঁ। আগতে এন জি অ'বিলাকৰ কামবিলাকে কৰিছিলোঁ। এতিয়া দেখিছোঁ আমাৰ প্ৰমোদ ছাৰৰ যিখিনি তেখেতৰ ভাষ্য বা যিখিনি তেওঁ মানে কৈছে, আৰু ইয়াৰ আগতেও মানে বি পি এফত সোমাইছিলোঁ, বহুকেইটা কথা চিন্তা কৰি কিছু প্ৰগ্ৰেছিভ মানে ধাৰণা লৈ আগবাঢ়িছিলোঁ, আৰু ৰাইজৰো মানে সেনেকুৱাই দেখিছিলোঁ। কিন্তু ইয়াৰ পিছত এই ইলেকশ্যনৰ আহিব তাৰ আগমুহূৰ্তত মই কিছু মানে প্ৰায়বিলাকৰ লগতে উঠা বহাটো বি পি এফৰ যিবিলাক আছিলে, আৰু আমাৰ আপচুৰ অফিচত আমাৰ আগতে বুদ্ধি বড়ো আছিলে, তেখেতৰ মোৰ ভাল বন্ধু, মোৰ ঘৰত প্ৰায় অহা যোৱা থাকেই। ঠিক তেনেকুৱা ক্ষেত্ৰত মই বহু চিন্তা চৰ্চা কৰি মই বোলো নাই, এইবাৰ ইউ পি পি এলৰ বহুখিনি এটা ডিচিশ্যন যিবিলাক লৈছে একদম সৎ ডিচিশ্যন লৈছে। সেই লৈ মোৰ মনটোৱে বাৰে বাৰে কৈ আছে। কোৱাৰ কাৰণে আমাৰ ধ্ৰুৱ মোৰ বন্ধু একেলগে পঢ়া বুলি ক'লে ভুল নহয়, সি মোক কৈ আছে। মই বোলো ঠিক আছে, মই তেনেহ'লে এইবাৰ মোৰ ডিচিশ্যন মই ভাবিছোঁ, যেনেকৈ ভাবিছোঁ সেনেকৈয়ে বস্তুখিনি হোৱাৰ যেন পাইছোঁ। আৰু আগন্তুক যিটো ইলেকশ্যন আহি আছে, এইবাৰ মানে শতকৰা 99% মোৰ আশা, কাৰণ মোৰ মানুহ কেইজনমান মই পাইছোঁ, আৰু সেই হিচাপে মোৰ আশা এইবাৰ পূৰণ হ'ব বুলি ভাবিছোঁ। আৰু লগতে ধৰক যিটো আমাৰ ইউ পি পি এলৰ যিখিনি কৰ্মকৰ্তা ধৰক আছে বা যিসকল ওপৰত আছে, তেওঁসকলৰো মনৰ যিটো ভাৱ স্পষ্টভাৱে যিখিনি কৈছে, সেইখিনিলৈ আমি বহুত আশাবাদী। তেতিয়াহ'লে ইলেকশ্যনত আমি যথেষ্টখিনি যিমানখিনি পাৰোঁ, মই মোৰ লগত যিমানবিলাক এন জি অ' ল'ৰা ছোৱালী আছে চববিলাকক মই কৈছোঁ। মই আৰু ক'বলগীয়া মোৰ বেছি নাই। মই আজিৰ পৰা ইউ পি পি এলত জইন কৰিছোঁ। আচলতে মোৰ লগত মোৰ এজন খুৰা আছে জয়ন্ত বৰুৱা, তেওঁ মোক কৈ পেলাই লৈ আহিলে। আগতে বি পি এফত মোক জইন কৰাইছিল, তাৰ পৰা ক'লে বোলে আমি নতুন পৰা নাই, কাৰণ সকলো মানুহেতো ডেভেলপ হোৱাটোৱে বিচাৰে নাই। আৰু যিফালে গৈছোঁ সেইফালে দেখিছোঁ ইউ পি পি এলৰ মানে প্ৰভাৱ বেছি বি পি এফতকৈ। সেইকাৰণে ৰাইজে যিফালে যায় আমি সেইফালে যাওঁ নিশ্চিত যেনে লাগিছে, কাৰণ সকলো ছাপৰ্ট আছে। বিগত সময়বোৰত ইউ পি পি এলৰ কোনো এটা চৰকাৰ নাছিলে, তেতিয়া বি পি এফে চৰকাৰ কৰি আছিলে। এইটো মুহূৰ্তত আপুনি চৰকাৰ নোহোৱা এটা দলত কিয় জইন কৰিলে? কাৰণতো বি পি এফেতো বহুত বছৰ শাসন কৰিলেই, মানে সকলো চেঞ্জ হোৱাটো বিচাৰিছে সকলো মানুহে। সেইকাৰণে ৰাইজে যিফালে যাব আমি সিফালে যাব লাগিব।